চাই থাকক ক'ত গৈ আছে আপোনালোকে গম পাব ঠিক আছে আপোনালোকে মানে বন্ধুসকল এনেকুৱা হ'ল আমাৰ মানে লগৰ দুজন আহি আছিল তাত মানে চিঙৰ খাবলৈ গ'ল তো এতিয়া মানে দোকানখন প্ৰথম আৰু তাতে ৰখাইছে চিঙৰ এটা খাই লওঁ তাৰপিছত আৰু আমি জাৰ্ণি কৰি আছোঁ আপোনালোকে চাই বন্ধুসকল কমেণ্টত জনাবচোন কিমানৰ খেতি আছে কিমানৰ নাই মানে আপোনালোকক খেতি কৰি কেনেকুৱা লাগে আপোনালোকে জনাবচোন বাৰু বাইকত মানে অকলে আছে তো আমি পাব্লিকে গৈ আছোঁ আৰু নাই লাগছে গৈ আছোঁ ড্ৰাইঙৰ ৰাস্তাৰে অকণমান আগত আৰু জলকীয়া পাম ৰাস্তা বৰ ভাল নহয় অৱশ্যে কাৰণ এইটো ৰাস্তা মানে যেতিয়া বনিছিলে মই তেতিয়াৰ পৰা এতিয়ালৈকে বেয়াই পাই আছোঁ আজিলৈকে এইখন ৰাস্তা মই আজিলৈকে ভাল দেখা নাই অৱশ্যে তো ভাল কোনদিনা হ'ব কি কথা মই সেইটো নাজানো এফালে চাহৰ বাগান এফালে মানুহৰ ঘৰ এনেকৈ চাই
বন্ধুসকল এনেকৈ ইয়াতে ৰৈ এই দোকানখনৰ পৰা এনেকৈ আনি মিক্স কৰি পেলাই খাই লওঁ। তাৰপিছত এতিয়া আগত গৈ আছোঁ, আমি এইফালেদি যাম, এনেকৈ গৈ আছোঁ। বন্ধুসকল এনেকৈ গৈ আছোঁ ৰাস্তাত মানে কিছুমান দোকান পাই আমাৰ ছেকেণ্ড বাইকাৰে তাহাঁতক এনেকৈ উঠাই লৈ পেলাই মানে এনেকৈ আমি গৈ আছোঁ। এতিয়া বেলিও ডুব গ'ল আৰু এতিয়া সন্ধিয়া হৈ আহিব, আপোনালোকে চাই পাইছে বেলিও নাই, বেলিও বৰ্তমান ডুব খাই গ'ল। এনেকৈ গৈ আছোঁ, ৰাস্তা বেয়া মানে মেইনলি কথা হ'ল এইটো কাৰণে আমাৰ অকণ ইমান দেৰি হ'ল, নহ'লে আমাৰ সোনকালে হ'ল মানে ৰাস্তাটো খুবেই বেয়া। বন্ধুসকল এনেকৈ আহি পালোঁ জলকীয়া তিনিআলি, এতিয়া আমি এইফালে যাম এনেকৈ। বন্ধুসকল এনেকৈ গৈ আছোঁ, আমি এতিয়া পাম ডিব্ৰুগড়ি, আমি এতিয়া বেলেগ এটা ৰাস্তা যাম, এনেকৈ বেলেগ এটা ৰাস্তা যাম, মানে আগৰ যিটো ৰাস্তা আছে এইটো কেঁচা ৰাস্তা, আমি এটা পকা ৰাস্তা এটা দি যাম। এইটো মধুপুৰ বুলি কয়, এইটো আপোনালোকে দেখিব পাৰিছে। নাভালো তই যাই ন, এতিয়া এইটো ৰাস্তাত যাম, এইফালেদি হিন্দুবাৰী যায় আৰু এইফালেদি এইটো কিবা এটা লাইন বুলি কয়, এইটো নাজানো অৱশ্যে কি লাইন কয়। মুঠতে যিখিনি মই গম পাওঁ আৰু সেইখিনি আপোনালোকক মই কৈ দিছোঁ। অ' ভাই চাওক না, পাত কি ধুনীয়া আহিছে। এইকেইদিন পাতৰ অকণমান হেৰিটো কমি আছিলে, তো এইকেইটা দিনত মই মানে চাইছোঁ পাতটো অকণমান মানে আহিছে। এই কেইটা দিনৰ মানে কি হ'ল, এনেকুৱা লুপা চুপা এইবোৰ কিবা কিবি লাগি পেলাই নি পাতটো মানে একেবাৰে ডেমেজ হ'ল, মানে বহুত ডাউন হৈ গৈছিলে মাৰ্কেট। এতিয়া মানে এনেকৈ পাত লাগি আছে, এনেকৈ পাত চাওক বাগান, কিমান বঢ়িয়া লাগিছে বাগানবোৰ চাবলৈ। আৰু আমাৰ পাৰ্টনাৰটো মানে পেচেণ্ট দুটা পাইছিলে এৰি পেলাই, এইটো আমাৰ পাৰ্টনাৰ। আৰু মোৰ মানে বিশেষ কথা এটা হ'ল, সোনকালে মই গাড়ী চলাওঁ, আজি অকণ ৰেষ্ট লৈছোঁ, সেইটো কাৰণে বেলেগ এটা গাড়ী চলাওঁ। আমাৰ ড্ৰাইভাৰ চাগে ফোন এটা আহিলে, সেইটো কাৰণে আমি ইয়াতে ৰখালোঁ। বন্ধুসকল এইটো আহি পালোঁ আমি মধুপুৰ, সন্ধিয়া হৈ আহিছে, আমি মানে ঘূৰোঁতে ৰাতি হ'ব পাৰে। আমাৰ মানে ঘূৰোঁতে ৰাতিও হ'ব পাৰে, চ' গৈ আছোঁ আৰু এনেকৈ। ভগৱানে কিবা বৰ বেছি ৰাতি নহ'লে হয়, আমি চেষ্টা কৰিম বাৰু সোনকালে ঘূৰাত, সোনকালে ঘূৰিব পাৰোঁ নে নোৱাৰোঁ। বন্ধুসকল এনেকৈ আহি পালোঁ আমি এতিয়া বৰ্তমান মই গৈ আছোঁ মই নাজানো, মানে ইমানকৈ আহি থকা নহয়, ত' সেইটো কাৰণে মই মানে ইমানকৈ মই নিজেও ক'ব এনেকৈ গৈ আছোঁ লাহে লাহে। মোৰ পাছত আহি আছোঁ, আপুনি দেখিব পাৰিছে। মানে ৰাস্তাটো মানে কি হ'ল, ৰাস্তাটো মানে ৰাস্তাটো অকণমান ডেঞ্জাৰ লাগিছেনে, পূৰা হাবিৰ নিচিনা আছে বস্তু আছে, এঘৰ দুঘৰ মানুহৰ ঘৰত আছে, অকণ হাবিৰ নিচিনা আছে। আমাৰ টেনশ্যন নাই বুলি দেখোঁ, আমাৰ পাইলট ঠিক আছে, আমাৰ পাইলট পূৰা হেভি পাইলট হয় মানে পূৰা প্ৰপাৰ ড্ৰাইভাৰ বুলি কয় যে যিটো, চ' আমাৰ ড্ৰাইভাৰ মানে তেনেকুৱা, সেইটো কাৰণে একো টেনশ্যন মানে একো নাই, বিন্দাছ আৰু।
100 উঠি যায়। মানে কথা এটা হ'ল এতিয়া বাগানত মানে বাগান চৰি এই বাগানত থাকিলে মানে বেছিকৈ বাগানৰ মাটিতে ওলায়। সেইকাৰণে মই বাগানৰ মাটিতে নহয় মানে গাঁৱলীয়া ৰাস্তাতে সেইকাৰণে মানে অলপ দূৰকৈ যাবলগীয়া হৈছে। কাৰণ যদি এতিয়া চব এইবোৰ এঘৰ দুঘৰ মানে মানুহৰ ঘৰ আছে। ততে এঘৰ দুঘৰ মানুহে এইফালে বাগান খেতি পথাৰ আছে। এনেকৈ মানে বাগান এইবোৰ বাগানৰ মাজতে ঘৰ আছে, মানে হাবি নিচিনা আছে এনেকৈ। আৰু এইবোৰ পথাৰ দেখিছে, এইবোৰ পথাৰ এইবিলাকত ৰোৱা নাই বাৰু। কিয় ৰোৱা নাই, কেলৈ ৰোৱা নাই নাজানো। গোটেই চোৱা বাগান লাগি আছে। আৰু মানে কি হ'ল এই ঠাইডোখৰ মানে আপুনি যিমান ৰ'দ দিলেও মানে পুৰা এন্ধাৰ হৈ থাকে। বন্ধুসকল, মহ ইয়াত দেখিছোঁ। এতিয়াতো প্ৰায় মহ নাইকিয়াই হ'ল বাৰু। মানে বহুত জেগাত মহ নাই বুলি ক'লেও বেয়া নহয়। মই তেনেকৈ মহ দেখা পোৱা ভাই নেজডালে হাতত লগাই দিছে বে। এইটো কাৰণে ভাল লাগে মানে দুইটা চাইডত মানে লেফ্ট চাইডৰ বাগান আৰু যিটো যে যোৰহাটৰ গিবন ৰিজাৰ্ভটো বুলি ৰিজাৰ্ভ যে শুনিছে আপোনালোকে, যিটো গিবন বুলি কয়। চ' গিবনটো মানে ইয়াতে লাগি আছে, মানে ইয়াৰ লগতে লাগি আছে। মানে ৰাস্তা এতিয়া বাগানৰ ৰাস্তা হয়। এইটো আপোনাক ডাইৰেক্ট পুখুৰীয়া ওচৰত বনাব পাৰে। এইটো ৰাস্তাত এতিয়া আমি গৈ আছোঁ ছাগলী। বন্ধুসকল, মোৰ চেনেলত আপোনালোকে বিশেষকৈ মানে বেছিভাগ দেখি পাব আপুনি চাহ বাগান, মানে চাহ বাগানৰ লগত জড়িতহে ভিডিঅ' দেখি পাব। মানে কি হ'ল, মই নিজে বাগানীয়া ল'ৰা হয়। ত' সেইটো কাৰণে মানে যিমানখিনি আপোনালোকে ভিডিঅ' পাব চব মানে এই বাগানৰ লগতে মানে জড়িত থকা ভিডিঅ'হে পাব। মানে আপুনি বেলেগ কোনো ধৰণে তেনেকৈ এক্সট্ৰা ভিডিঅ' একো নাপায়। মানে অকল বাগানৰ লগতো মানে আপোনাৰ যিবোৰ ৰিলেটিভ বাগানৰ লগত, আপুনি চাহ বাগানৰ লগত যিকোনো বস্তু চব মানে মোৰ চেনেলত দেখি পাব। আপুনি পাব, বেলেগো পাব। মানে মই এনেকুৱা হ'ল, মই ৰাতিও তেনেকৈ বেলেগ গাড়ী লৈ গুচি যাওঁ বা এনেকৈ বেলেগ এনেকৈ গাড়ী লৈ গুচি যাওঁ। ত' চবেই আপোনালোকে চাই পাব। এনেকৈ গৈ আছিলোঁ বাগানৰ মাজত। তাৰপৰা ৰেষ্ট লোৱাৰ পাছত আগবাঢ়িম। আমাৰ ড্ৰাইভাৰ মোৰ মানে এজন লাকি মেন হয় মোৰ কাৰণে। মানে মোৰ গাড়ীত ইয়ে থাকে। মোৰ মানে যিকোনো গাড়ীত হওক, এই এতিয়া যিখন চলাই আছোঁ প্ৰাইভেট গাড়ী, সেইখনত হ'লেও ইমান ইয়ে থাকে মানে। আৰু বেলেগ গাড়ীত হ'লেও যেনিবা মই ইয়াকে বন্ধুসকল, কথাটো এনেকুৱা হ'ল, মানে আমি আপোনাক অকণমান আগতে কৈছিলোঁ আমি যে যিটো ৰাস্তাত আমি গৈ আছোঁ, সেইটো ৰাস্তাত মানে
হাতীৰ অকণমান মানে দিগদাৰ। ত' এতিয়া আমি কেইটামান পোৱালি পাইছিলোঁ, তাহাঁতি কৈছে বোলে আগত বোলে হাতী ওলাই। ভগৱানক এইটোৱে প্ৰাৰ্থনা কৰিছোঁ যাতে আমি নাপাওঁ আৰু। ত' ব'লক ভগৱানক চিন্তা কৰি আমি আগবাঢ়ি যাওঁ। চাওঁচোন আগত হয়তো থাকিবও পাৰে, মানে এইটো তাহাঁতৰ লোকেল এৰিয়া হয় বুলি ক'লেও মানে বেয়া নহয়। এনেকৈ গৈ আছোঁ, আমাৰ লগত আছে বাৰু, আমাৰ লগত পাৰ্টনাৰটো আছে। তাৰপিছত এনেকৈ গৈ যদি চাওঁ আগত কি হৈ আছে কি নাই। शाबाश बेटा, बहुत बढ़िया। বন্ধুসকল এনেকৈ আহি পালোঁ আমি, মানে আমি য'ত আহিছিলোঁ তাত আহি পাই গ'লোঁ। মানে আমাৰ মানে ইয়াতে মিত্ৰ ঘৰ আছে, ত' আমি ইয়ালৈ আহিছিলোঁ। একদম সৰুৰ পৰা চাই আছোঁ এইখন দলং, এতিয়াও আছে এই দলংখন। তো বন্ধুসকল এনেকৈ আমাৰ ৰাতি হৈ গ'ল। একচুৱেলি আমি য'ত গৈছিলোঁ তাত আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। চ' এতিয়া আমি ইয়াতে অকণমান ৰৈছিলোঁ, মানে পিয়াস লাগিলে। চ' পানী এবটল খালোঁ, পানী মানে ঠাণ্ডা পানী আৰু ফ্ৰিজৰ পানী 1 লিটাৰ এটা ল'লোঁ। আমি তিনিওটাই ভগাই পেলাই খালোঁ। জাষ্ট তেনেকৈ ৰৈছোঁ। এতিয়া আৰু ঘৰলৈ যাম আৰু ঘৰত গৈ ভাত পানী খাই মেলি আৰু আমাৰ লগত আছে বাৰু, এইজন আছে আমাৰ মহাশয়, ড্ৰাইভাৰ মহাশয় এইজন আছে, আৰু এজন আছে, আৰু এজন ক'ত গ'ল জানো, দোকানলৈ গৈছে শিখৰ আনিবলৈ, মানে শিখৰেই মেইন ন। চ' সেইটো কাৰণে আমাৰ এইজন মহাশয় আহি পালে, এয়া শিখৰ লৈ আহিছে। 20 টকীয়া নেকি? 20 টকীয়া। আচ্ছা, এজন আহি পালে 20 টকীয়া শিখৰ আহে। তেনেকৈ ৰৈছিলোঁ, এতিয়া যাবলৈ ওলালোঁ। ইয়াতে দোকান কেইখনমান আছে, ইয়াতে অকণমান ৰৈ পেলাই ঠাণ্ডা পানী চানী খালোঁ, পেকেট খালোঁ। এতিয়া আমি তিনিটাই যাবলৈ লৈছোঁ। তো বন্ধুসকল, এয়া আহি পালোঁ ঘৰ, আৰু এনেকৈ বাইক চাইক সোমোৱাই মেলি আৰু এতিয়া এইটো আমাৰ ডগি হয়। ই মানে ইয়াতে বহি থাকে, মই নহালৈকে ই ইয়াতে থাকে। বিকজ মানে বাইকখন এনেকৈ সোমোৱাই লৈ আৰু এতিয়া ভাইটিও হোৱা নাই, মোবাইল পিটিকি আছে, আৰু ইও মানে মই নহালে কি ইয়াতে থাকে। ইয়াতে থাকে মানে ইয়াত নাথাকে একচুৱেলি, ভিতৰত থাকে, ইয়াত থাকে। ত' মই নহালৈকে যেনিবা ই এইডোখৰতে পোহৰা দি থাকে। এই ডগি, ইয়াৰ নাম মানে হ'ল ডগি। এই আমাৰ গোটেই থাকে, ইয়াতে থাকে। মই আপোনাক জেগাটো দেখুৱাই দিছোঁ, ইয়াত থাকে। বাহিৰত লাইটটো জ্বলি থাকে বাৰু, জ্বলিটো মানে আমাৰ এইবোৰ অকণমান ডেঞ্জাৰ, এইফালে এন্ধাৰ হৈ থাকে। চ' সেইটো কাৰণে মানে ইয়াক বাহিৰত থাকিব নিদিওঁ, দুইটা চাইডে এন্ধাৰ হৈ থাকে। সেইটো কাৰণে ইয়াক মানে এই ঘৰটোতে থাকিবলৈ দিওঁ। এই ঘৰটোৰ ভিতৰত দেখুৱাই দিছোঁ আপোনালোক, ইয়াতে বহিবলৈ দিওঁ। মানে ইয়াত নহ'লে মানে এইটো যে ইয়াত দেখিছে, ইয়াত বহি থাকে। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। লগ পাম নেক্সট এটা ব্লগত। তো এতিয়ালৈকে গুড নাইট, বাই।
টাটা।